এই ফেনখনৰ পৰা গোটেই ৰাতিটো আৰামকৈ শুলোঁ আৰু ইমানেই আৰাম যে ৰাতিপুৱা বহুত দেৰি হৈ গ'ল। ততাতৈয়াকৈ লাইটৰ ছুইচটো আৰু ফেনৰ ছুইচটো অফ কৰিলোঁ। অফ কৰি দেখিলোঁ ৰাতিপুৱা শুই উঠি সকলোৱে গা পা ধুই কাপোৰ কানি ধুই আজৰি হৈছে আৰু ময়ো ততাতৈয়াকৈ কৰোঁ বুলি এই ভিডিঅ'ৰ যেনেদৰে ফাষ্ট হৈ আছে ঠিক তেনেদৰে ময়ো ফাষ্ট কৰিছোঁ। আৰু জাবৰ গাড়ীখনো ঠিক তেনে সময়তে পালেহি। জাবৰ পেলাওঁ বুলি গ'লোঁ আৰু এই জাবৰ পেলোৱাবলৈ যাওঁতে দেখিলোঁ এই সন্মুখৰ পৰিৱেশটো ইমান ধুনীয়া হৈ আছে আৰু জাবৰৰ গাড়ীখন পালেহি। জাবৰ পেলালোঁ আৰু ততাতৈয়াকৈ আহিলোঁ কাৰণ মানুহজনকো কামলৈ পঠিয়াব লাগিব। আৰু ঠিক সদায় দৰে আজিও দিনটো আৰম্ভ কৰিলোঁ। নিতৌ বাচন বাতি ধোৱাৰ দৰে আজিও ৰাতিপুৱা শুই উঠি বাচন বৰ্তন ধুইছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাচন বৰ্তন পটাপট ধুই গা পা ধুই আজৰি হৈ ৰুটি বনাবলৈ আহিলোঁ। মোৰ এনেকৈ ভিডিঅ'বিলাক স্পীড কৰিলে খুব জমনি লাগে আৰু সেয়েহে হাঁহিৰ এটা ষ্টিকাৰ লগাই দিলোঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন কমেণ্টত যে ভিডিঅ'বিলাক স্পীড কৰি দিলে কেনেকুৱা লাগে। আৰু সকলোৱে যাতে কাম কৰোঁতে যাতে এনেকৈ খকা খন্দাকৈ কৰিব পাৰোঁ কিমান ভাল লাগিব নহয় জানো। মই ৰুটি কেৰাহীতে বনাওঁ আৰু এনেকৈ পটাপট বনাই লৈছোঁ। আপোনালোকে চাই থাকক। Hey guys, I'm Flash প্ৰথমবাৰৰ বাবে আৰু প্ৰথম ভিডিঅ'তে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কাপোৰ কানি ধুই আজৰি হৈ তাৰপিছত আকৌ আহিলোঁ দুপৰীয়া আহাৰ সিজাবলৈ। ভাত দাইল পাতিছিলোঁ, দাইলৰ চিটি মাৰিলে ভাত অলৰেডি হ'ল আৰু দুপৰীয়া আহাৰত আজি শাক সিজাম, কুন্দুলি আলু পিঁয়াজ চানা এনেদৰে ভাজিম আৰু এনেদৰে আজি দুপৰীয়া আহাৰটো গ্ৰহণ কৰিম। ভিডিঅ'টো সকলোৱে ভাল পাব। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আগলৈ আপোনালোকে চাই থাকক। এতিয়ালৈ বাই। এয়া মোৰ কুন্দুলি আলু চানা ভাজি হৈ গ'ল। পাপৰো বনাইছিলোঁ, পাপৰটো থাকি গ'ল দেখাবলৈ। আৰু দাইল বনাইছিলোঁ, দাইল তেল মাৰিলোঁ। এনেদৰে আজি দুপৰীয়া আহাৰটো আমি গ্ৰহণ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পায় তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। আজিলৈ ইমানে ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।